নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। বন্ধুসকল, আজি আপোনালোকলৈ আগবঢ়াইছোঁ দুটামান জিকে কুৱেশ্যন। যিকেইটা কুৱেশ্যন হয়তো আপোনালোকে নাজানিব পাৰে, গতিকে ভিডিঅ'টো প্লিজ শেষলৈকে চাওক। বন্ধুসকল, যদি আপোনালোক এই চেনেলত নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, যদি জিকে কুৱেশ্যনকেইটাৰ আনচাৰ আগতীয়াকৈ জানে তেন্তে প্লিজ কমেণ্টত আপুনি আগতীয়াকৈ জনাই দিব, যিহেতু আপুনি প্ৰত্যেকটো প্ৰশ্নতে 10 ছেকেণ্ডকৈ উত্তৰ দিবলৈ সময় পাব। প্ৰথম প্ৰশ্ন, আপুনি জানেনে ভাৰতৰ এজন ব্যক্তি কিমানবাৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে? ইয়াৰ উত্তৰটো হ'ল কোনো নিৰ্ধাৰিত সময় নাই। তাৰ পিছৰ প্ৰশ্নটো হ'ল বৰ্তমান ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে? ইয়াৰ উত্তৰটো হ'ল 25খন। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল মানুহ কিমান দিন নোহোৱাকৈ থাকিব পাৰে? ইয়াৰ উত্তৰটো হ'ল 12 দিন। বন্ধুসকল, ভাৰতৰ কোনখন ৰাজ্যত অধিক চাহ খেতি কৰে? বন্ধুসকল, ইয়াৰ উত্তৰ হ'ল অসম। পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান কোনটো জীৱৰ বাবে প্ৰসিদ্ধ? ইয়াৰ উত্তৰটো হ'ল হাতী। মহাত্মা গান্ধীৰ জন্ম ভাৰতৰ কোন ৰাজ্যত হৈছিল? ইয়াৰ উত্তৰটো হ'ল গুজৰাটত। ভাৰতৰ কোনটো গৃহ নিৰ্মাণ কৰিবলৈ 22 বছৰ সময় লাগিছিল? ইয়াৰ উত্তৰটো হ'ল তাজমহল। কৰোনাৰ ভেকচিন কোনখন দেশে প্ৰথম বিচাৰি উলিয়াইছিল? ইয়াৰ উত্তৰটো হ'ল ৰুছ দেশে। কোনখন দেশত বিয়া পাতিবলৈ ল'ৰাৰ সংখ্যা কম? ইয়াৰ উত্তৰটো হ'ল ব্ৰাজিল। বন্ধুসকল, টেলিফোন আৱিষ্কাৰ কোনে কৰিছিল জানেনে বাৰু? ইয়াৰ উত্তৰটো হ'ল গ্ৰাম বেলে।